আপোনালোক সকলোকে পুনৰবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ঘৰত প্ৰস্তুতিবোৰ দেখা পাই গম পাইছে চাগে ঘৰত কিবা এটা অনুষ্ঠান আছে। আমাৰ ঘৰত কাইলৈ এটা অনুষ্ঠান আছে আৰু কি অনুষ্ঠান আপোনালোকে দেখা পাবই অলপ পাছতে। মাত্ৰ এতিয়া প্ৰস্তুতিবোৰ দেখুৱাই আছোঁ। বাকী এইফালে চব ৰেডি কৰি থোৱা হৈছে পাচলিবোৰ। ৰাতিপুৱা এতিয়া ঝেমেলাবোৰ নাথাকে আৰু ইমান। এইফালে কেক বনাই থকা হৈছে। কেনেকুৱা হয় নাজানো আৰু। হাঁহৰ কণী দিয়া কেক দেই। আৰু এইফালে বাকী প্ৰিপাৰেশ্যনবিলাক কৰা হৈছে। এইফালে পিঠা বনোৱা হৈছে। ইডলি পিঠা, ঘিলা পিঠা এইবোৰ চব ভণ্টিয়ে আজি বনাইছে। আৰু দেখিছেনে আমাৰ কেকো ৰেডি হৈ গ'ল। এইটো কি হয়? এইটো কি হয়? বাটাৰফ্লাই। এইফালে কাইলৈ কাৰণে প্ৰস্তুতি চলাই আছে। এইফালে কথা পাতি পাতি এইফালে ৰাতিপুৱাই আমাৰ ঘৰত ইয়াৰ প্ৰস্তুতিবোৰ আৰম্ভ হৈ গ'ল আৰু ভিতৰত কিবা কিবি আদা নহৰু বটা এইবিলাক চলি আছে আৰু বাহিৰত এইফালে মামা আহি পালেহি। মামা আৰু পাপা মিলি আজি খানাটো বনাব। গতিকে এয়া মায়ে প্ৰথমে চাকি এগছ জ্বলাই লৈছে আৰু সকলোবিলাক ৰেডি কৰি দিছোঁ আৰু পাচলি কাটি থোৱা হৈছিলেই আৰু আদা নহৰু বটা এইবিলাক কাম চলি আছে ভিতৰত আৰু এইবিলাক কৰি দিম আৰু এতিয়া ভিতৰত ভণ্টিয়ে কৰি আছে আৰু ময়ো ৰেডি হৈ ল'লোঁ আৰু বাহিৰৰ আলহী আহিছে আৰু এইফালে জেঠাইও আহিলে আৰু লগতে এয়া দেৱাশিষৰ মাক মানে ভণ্টিৰ শাহু মা তেওঁ আহি পালেহি আৰু এইফালে দেখিছেই আলহী আহি পালেহি আৰু আজি যিহেতু আমাৰ ঘৰত এটা অনুষ্ঠান আছে বুলি জনাইছিলোঁৱেই। আজি হৈছে 22 জানুৱাৰী আৰু আজিৰ দিনটোতে অযোধ্যাত ৰাম মন্দিৰত ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে আৰু আজিৰ দিনটো যিহেতু শুভ গতিকে আমাৰ ঘৰত আজি তামোল পাণ পেলোৱা নিয়ম আছে। গতিকে মোৰ বিয়াৰ ডেট লোৱা পৰ্ব আজি। গতিকে আপোনালোকক অকণমান নিয়মবোৰ দেখুৱাই দিম বাৰু। সৰু সুৰাকৈ নিয়ম কৰা হৈছে, বিশেষ মানুহ তেনেকৈ মতা হোৱা নাই, ঘৰৰ মানুহখিনিৰ মাজতেই নিয়মটো কৰা হৈছে। আৰু এইফালে চাহৰ কাৰণে যোগাৰবোৰ কৰা হৈছে আৰু খুৰী ভণ্টি টিনাবা সকলোবোৰে লাগি মেলি দিছে আৰু সকলোবোৰ কামত। আমি আজি আপোনালোকৰ বিহন্দ কৰিম বুলি আৰু আপোনালোকৰ ওচৰত শৰণাগত হৈছোঁ। ইয়াৰ পাছত পাছৰখিনি লাহে লাহে আমি ফল মেলি ডাঙৰ হিচাপে আজি মই ইমান ভিডিঅ' কৰিব পৰা নাই, অলপ অলপকৈ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ আৰু এইফালে আমাৰ মূল কামখিনি হৈ গ'ল আৰু হৈ গ'লনে খানা? খানা হৈ গ'লনে? এইফালে কি বনাইছে? দাইল, বাকী মাছ মাংস চব ৰেডি। এইফালে ৰঙালাও ভাজি আৰু বাকীবোৰ ক'ত আছে? এইফালে এয়া হাঁহৰ মাংস, হাঁহে কোমোৰাই, এইফালে মাছ।
এইফালে ভিতৰত আমাৰ ঘৰৰ আলহীবোৰ, এয়া মামীহঁত আৰু এয়া জেঠাই, মাহী, জোনদাই সকলোবোৰ ইয়াতে আড্ডা মাৰি আছে। আমাৰ একদম মানে জমাই থাকে দেই। ভাত খুৱাই দিয়া আপুনি খুৱাই দিব লাগে। খবৰ খাতি দিব তেতিয়া আহিলে এইফালে আলহী ঘৰলে বুলি ওলাইছে আৰু চাৰিওফালে হুলস্থুলীয়া পৰিৱেশ। সেইফালে আলহী গ'ল, সেইফালে আমাৰ ঘৰৰ আলহী এইবোৰ সকলোৱে খাবলৈ বহিছে। এইফালে খানা ঠিক আছে নে মৰম? অহা নাই খোৱা এইফালে কমি আপা আৰু এইফালে ভিনদেউহঁতো আহিছে। ৰান্ধনি মাজত সোমাই আছে, ৰান্ধনি আশীৰ্বাদ নললে। এইফালে ভাত নোখোৱা মানুহ, আজিৰ পৰা নিৰামিষ ষ্টাৰ্ট হয় না, নিৰামিষ খোৱা মানুহ এইফালে চাহে খাইছে অকল, সেইকাৰণে ভাত বিয়াতে খাবা আৰু তুমি বিয়া। আৰু এইফালে শেহতীয়াকৈ আমাৰ ঘৰৰ ভণ্টিহঁত বহি গৈছে, এইফালে পাপাহঁতো বহি ল'লে আৰু বাকী ঘৰৰ মানুহখিনি খাই বৈ আজৰি আৰু সকলোৱে এবাৰ কিবা কিবি আলোচনাত বহিছে। আৰু মা মই খুৰী আছোঁ আৰু এয়া খাবলৈ আমি তিনিজনী বহি ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।